ফেচবুকৰ ঠিকনা বগাই অহা ছোৱালীজনী। ফেচবুকৰ ঠিকনা বগাই অহা ছোৱালীজনী। এদিন তাইৰ ছবি প্ৰতিফলিত হৈছিল মোৰ ফেচবুকৰ দাপোনত। হয়তো তাই কাৰোবাৰ বাবে আছিল হৃদয়ৰ বহনা। হয়তো তাই কাৰোবাৰ বাবে আছিল হৃদয়ৰ বহনা। কিন্তু মোৰ বাবে আছিল তাই তেতিয়া অচিনা। অনুভূতিৰ বিশাল ঢৌ আৰু আকাশ সদৃশ মোৰ মনৰ ওচৰত মই নিজেই আত্মসমৰ্পণ কৰিছিলোঁ। আৰু অজানিতে তাইলৈ পঠাই দিলোঁ মোৰ বন্ধুত্বৰ নিমন্ত্ৰণ পত্ৰ। তাইৰ পৰাও মোলৈ আহিল পত্ৰ গ্ৰহণৰ মধুৰ চিত্ৰ। মোৰ দৰে হয়তো তাইও ভাবিছিল বন্ধুত্বৰ ভঁৰালত সংযোজন হওঁ আৰু এটি নাম। তাইৰ ফেচবুকৰ ঘৰখনত তাইৰ ৰঙীন ৰঙীন প্ৰতিচ্ছবিবোৰ দেখি নুবুজাকৈয়ে পঠাই দিলোঁ ইংৰাজী বৰ্ণমালাৰ দুটি আখৰ HI হাই। কিছু উৎকণ্ঠ ভৰা সময় বাগৰিল, কিছু উৎকণ্ঠ ভৰা সময় বাগৰিল, আৰু ফেচবুক সাক্ষী হৈ উভতি আহিল ইংৰাজী বৰ্ণমালাৰ তিনিটি আখৰ HI হাই। হঠাৎ মোৰ অচিনাকি বান্ধোনৰ শিকলি ছিঙিল। হঠাৎ মোৰ অচিনাকি বান্ধোনৰ শিকলি ছিঙিল আৰু শত সহস্ৰ শব্দৰ সমষ্টিৰে বৈ গ'ল কথাৰ অবুজ বৰষুণ, কথাৰ অবুজ বৰষুণ। উভতনি ভাষাৰে মোলৈ বৈ আহিল বন্ধুত্ব স্বীকৃতিৰ এজাক মিঠা বৰষুণ, বন্ধুত্ব স্বীকৃতিৰ এজাক মিঠা বৰষুণ। সময় বাগৰিল, সময় বাগৰিল, কথা আৰু বাৰ্তাৰ পৰিসীমাও ভাগিল। কিছু আধুনিকতাৰ দলিচাত উঠি আমিও আগবাঢ়িলোঁ ফেচবুকৰ পৰা হোৱাটছআপৰ দুনিয়ালৈ বাট বুলিলোঁ। কিছু আধুনিকতাৰ দলিচাত উঠি আমিও আগবাঢ়িলোঁ ফেচবুকৰ পৰা হোৱাটছআপৰ দুনিয়ালৈ বাট বুলিলোঁ। এতিয়া মাথো এৰিব নোৱাৰাৰ প্ৰতিশ্ৰুতি, এতিয়া মাথো এৰিব নোৱাৰা প্ৰতিশ্ৰুতি। কিন্তু এয়া নহয় প্ৰেমৰ ঠিকনা। তথাপিও আজিৰ প্ৰেমতকৈ বহু শ্ৰেষ্ঠ আমাৰ মিলনৰ ঠিকনা, আমাৰ মিলনৰ ঠিকনা। বৰ্তমান তাই নহয় মোৰ প্ৰেয়সী, বৰ্তমান তাই নহয় মোৰ প্ৰেয়সী, কিন্তু মোৰ অন্ধকাৰ হৃদয়ত তাই সিঁচি দিলে মৰম আৰু ভালপোৱাৰ এজাক ৰেঙনি। মোৰ অন্ধকাৰ হৃদয়ত তাই সিঁচি দিলে মৰম আৰু ভালপোৱাৰ এজাক ৰেঙনি। ফেচবুকৰ ঠিকনা বগাই অহা ছোৱালীজনী, ফেচবুকৰ ঠিকনা বগাই অহা ছোৱালীজনী।
ফেচবুকৰ ঠিকনা বগাই অহা ছোৱালীজনী। ধন্যবাদ।